নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ বৰষুণৰ বতৰতো বনাব পৰা গেছ নজ্বলোৱাকৈ আৰু মছলাবিহীন এবিধ আচাৰ। মই সৰিয়হ আগতীয়াকৈ ধুই পেলাই বটলত ভৰাই থওঁ। তেতিয়া আমাৰ যেতিয়াই সৰিয়হ খাব মন যায় যিকোনো ৰেচিপিতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। সৰিয়হখিনি মই ভিনেগাৰত ডুবুৱাই থৈছোঁ। এঘণ্টামান ধুনীয়াকৈ ডুবালে সৰিয়হখিনি ধুনীয়াকৈ কোমলি উঠে। এয়া মই ধুনীয়াকৈ ডুবাই এখন প্লেটলৈ ঢাকি থৈছোঁ। জলকীয়া বহুদিনেই হ'ল অনা, সপ্তাহমান হ'ল, ঘৰৰ পৰা আনিছিলোঁ, ফ্ৰিজতে আছিলে। সেয়াহে মই ফেনৰ তলত অলপ দেৰি শুকাবলৈ দি কাপোৰ এখনে ধুনীয়াকৈ মোহাৰি লৈছোঁ। আৰু এতিয়া প্ৰত্যেকটো জলকীয়া এটা এটাকৈ কাটিম। এয়া দেখিছেনে, এইটো ভোট জলকীয়া। ভোট জলকীয়াও আছে আৰু বেলেগ জাতি জলকীয়াও আছে। সকলোবিলাক জলকীয়া এটা এটাকৈ ডখৰকৈ কাটিম। সকলোবিলাক জলকীয়া কটা হ'লত মই নহৰু দুটা কুটিয়াই ডখৰকৈ কাটি ল'লোঁ। এয়া নহৰু কাটি ল'লোঁ। এতিয়া ডুবাই ৰখা যোনখিনি সৰিয়হ আছিলে সেইখিনি মিক্সিত এপাক ঘূৰাই এয়া উলিয়াই ল'লোঁ। এফাল হ'লেই হ'ব, বেছি মিহি হ'ব নালাগে। এয়া সৰিয়হখিনি মই উলিয়াই লৈছোঁ। এতিয়া সৰিয়হখিনি উলিয়াই লৈ তাত কাটি ৰখা নহৰুখিনি আৰু কাটি ৰখা জলকীয়াখিনি দি দিম। এয়া ভালদৰে মিক্স কৰি লৈছোঁ। আমাৰ ছোৱালীয়ে মই কাম কৰি থাকিলে নিজে নিজে খেলি থাকে। এয়া দেখিছেনে, তাই খেলি আছে ক্লে লৈ। এয়া জলকীয়াখিনিও দি দিছোঁ। জলকীয়াখিনিও দি ভালদৰে এতিয়া মিক্স কৰি ল'ম। জলকীয়া, নহৰু আৰু ভিনেগাৰত ডুবাই ৰখা সৰিয়হ গোটেইখিনি মিক্স কৰি নিমখ, হালধি আৰু তেল দিম। এনেকৈ বনাই থ'লে ৰ'দত নিদিয়াকৈও গোটেই বছৰ ধৰি খাব পাৰি। এতিয়া এটা মই বটল লৈ লৈছোঁ। সদায় আচাৰ বনাওঁতে এটা কথা মনত ৰাখিব লাগে, বটলবিলাক সদায় আমি গৰম পানীৰে অলপ টাইম ডুবুৱাই ধুই ল'ব লাগে। তেতিয়া আমাৰ আচাৰ কেতিয়াও বেয়া নহয়। ময়ো সেই বটলটো গৰম পানীত ডুবাই ধুই লৈ পুৱাই এই আচাৰখিনি ভৰাই থৈছোঁ। তেতিয়া আৰু গোটেই বছৰটোলৈ আমাৰ চিন্তা নাই। আমি যিহেতু নমস্কাৰ, আজি মই বনাবলৈ লৈছোঁ বৰষুণৰ বতৰতো বনাব পৰা গেছ নজ্বলোৱাকৈ আৰু মছলাবিহীন এবিধ আচাৰ। মই সৰিয়হ আগতীয়াকৈ ধুই পেলাই বটলত ভৰাই থওঁ। তেতিয়া আমাৰ যেতিয়াই সৰিয়হ খাব মন যায় যিকোনো ৰেচিপিতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। সৰিয়হখিনি মই ভিনেগাৰত ডুবুৱাই থৈছোঁ। এঘণ্টামান ধুনীয়াকৈ ডুবালে সৰিয়হখিনি ধুনীয়াকৈ কোমলি উঠে। এয়া মই ধুনীয়াকৈ ডুবাই এখন প্লেটলৈ ঢাকি থৈছোঁ। জলকীয়া বহুদিনেই হ'ল অনা, সপ্তাহমান হ'ল, ঘৰৰ পৰা আনিছিলোঁ, ফ্ৰিজতে আছিলে। সেয়াহে মই ফেনৰ তলত অলপ দেৰি শুকাবলৈ দি কাপোৰ এখনে ধুনীয়াকৈ মোহাৰি লৈছোঁ। আৰু এতিয়া প্ৰত্যেকটো জলকীয়া এটা এটাকৈ কাটিম। এয়া দেখিছেনে, এইটো ভোট জলকীয়া। ভোট জলকীয়াও আছে আৰু বেলেগ জাতি জলকীয়াও আছে। সকলোবিলাক জলকীয়া এটা এটাকৈ ডখৰকৈ কাটিম। সকলোবিলাক জলকীয়া কটা হ'লত মই নহৰু দুটা কুটিয়াই ডখৰকৈ কাটি ল'লোঁ। এয়া নহৰু কাটি ল'লোঁ। এতিয়া ডুবাই ৰখা যোনখিনি সৰিয়হ আছিলে সেইখিনি মিক্সিত এপাক ঘূৰাই এয়া উলিয়াই ল'লোঁ। এফাল হ'লেই হ'ব, বেছি মিহি হ'ব নালাগে। এয়া সৰিয়হখিনি মই উলিয়াই লৈছোঁ। এতিয়া সৰিয়হখিনি উলিয়াই লৈ তাত কাটি ৰখা নহৰুখিনি আৰু কাটি ৰখা জলকীয়াখিনি দি দিম। এয়া ভালদৰে মিক্স কৰি লৈছোঁ। আমাৰ ছোৱালীয়ে মই কাম কৰি থাকিলে নিজে নিজে খেলি থাকে। এয়া দেখিছেনে, তাই খেলি আছে ক্লে লৈ। এয়া জলকীয়াখিনিও দি দিছোঁ। জলকীয়াখিনিও দি ভালদৰে এতিয়া মিক্স কৰি ল'ম।
জলকীয়া, নহৰু আৰু ভিনেগাৰত ডুবাই ৰখা সৰিয়হ গোটেইখিনি মিক্স কৰি নিমখ, হালধি আৰু তেল দিম। এনেকৈ বনাই থ'লে ৰ'দত নিদিয়াকৈও গোটেই বছৰ ধৰি খাব পাৰি। এতিয়া এটা মই বটল লৈ লৈছোঁ। সদায় আচাৰ ভৰাওঁতে এটা কথা মনত ৰাখিব লাগে, বটলবিলাক সদায় আমি গৰম পানীৰে অলপ টাইম ডুবুৱাই ধুই ল'ব লাগে। তেতিয়া আমাৰ আচাৰ কেতিয়াও বেয়া নহয়। ময়ো সেই বটলটো গৰম পানীত ডুবাই ধুই লৈ পুৱাই এই আচাৰখিনি ভৰাই থৈছোঁ। তেতিয়া আৰু গোটেই বছৰটোলৈ আমাৰ চিন্তা নাই। আমি যিহেতু